আছিল তাক বোলে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় শাস্তি দিব লাগে বিনা ৰখি ল'ৰাবিলাক ভিতৰত সোমাই থৰিছে হলকান্তে ওলাই দিব লাগে অধিক ফাঁচি দিব নোৱাৰে আৰু আমাৰ নিৰ্দোষী চলিকেইটাক নি এৰেষ্ট কৰি ৰাখি আছে তেওঁলোকে কিয় আমাৰ নিৰ্দোষী চলিবিলাকক নি এৰেষ্ট কৰিব লাগে তেওঁলোকে যদি ল'ৰা সোমাই নিছি শাস্তি দোষী শাস্তি দিব নোৱাৰে পাব্লিকক শাস্তি দিলে হ'ব নেকি এই জ্বলাই দিয়া হৈ যাব চব পাব্লিকে নিশ্চয় কৈছে এই ধৰণে মহন্ত মোক মাৰিব দিয়ক আৰু মোক ফাঁচি দিয়ক নমেটা মোক জুবিনদাৰ ন্যায় লাগে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় ইমান ধুনীয়াকৈ মালিচ দিম নহয় তাৰ সব দেহাৰ বিষ নহয় যাব শাস্তি দিব লাগে বিনা ৰখি ল'ৰাবিলাক ভিতৰত সোমাই থৰিছে হলকান্তে ওলাই দিব লাগে কেইজন যুৱকক ইয়াত সোমাই দিছে দুজন ল'ৰা সোমাই থৈ দিছে হলকান্তে ওলাই দিয়ক আৰু ভূমিবিলাকক ফাঁচি দিয়ক আমাৰ তেওঁলোকে অপৰাধীক ফাঁচি দিব নোৱাৰে আৰু আমাৰ নিৰ্দোষী চলিকেইটাক নি এৰেষ্ট কৰি ৰাখি আছে তেওঁলোকে কিয় আমাৰ নিৰ্দোষী চলিবিলাকক নি এৰেষ্ট কৰিব লাগে তেওঁলোকে যদি পাৱাৰ আছে দোষীক শাস্তি দিব লাগে আমাৰ ন্যায় দিব লাগে আমি তাকে বিচাৰো গতিকে এই দুজন অপৰাধীক অতি সোনকালে ফাঁচিৰ ব্যৱস্থা কৰক নহ'লে আমাৰ এই অসম উত্তপ্ত পৰিস্থিতি হৈয়ে থাকিব আমি কোনো অসম পুলিচক আমি খাতিৰ নকৰো আমি ল'ৰা ছোৱালী যদি চাৰিজন ল'ৰা সোমাই নিছি শাস্তি দোষী শাস্তি দিব নোৱাৰে পাব্লিকক শাস্তি দিলে হ'ব নেকি এই জ্বলাই দিয়া হৈ যাব চব পাব্লিকে নিশ্চয় কৈছে এই ধৰণে শ্যাম কানু মহন্তই গুৱাহাটীৰ কাৰাগাৰত মালিচ বিচাৰি আছিল তাক বোলে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় ইমান ধুনীয়াকৈ মালিচ দিম নহয় তাৰ সব দেহাৰ বিষ নহয় যাব শ্যাম কানু মহন্ত মোক মাৰিব দিয়ক আৰু মোক ফাঁচি দিয়ক নমেটা মোক জুবিনদাৰ ন্যায় লাগে মোক ফাঁচি দিয়ক মই হাঁহি বাচি ল'ম নিজে বাচি ল'ম জুবিনদাৰ ন্যায় লাগে গেট খুলি দিয়ক মোক সকলোকে সোমাব দিয়ক মই একা সোমাম গুৱাহাটীৰ কাৰাগাৰত মালিচ বিচাৰি আছিল তাক বোলে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় ইমান ধুনীয়াকৈ মালিচ দিম নহয় তাৰ সব দেহাৰ বিষ নহয় যাব শাস্তি দিব লাগে বিনা ৰখি ল'ৰাবিলাক ভিতৰত সোমাই থৰিছে হলকান্তে ওলাই দিব লাগে কেইজন যুৱকক ইয়াত সোমাই দিছে দুজন ল'ৰা সোমাই থৈ দিছে হলকান্তে ওলাই দিয়ক